বন্ধু বান্ধৱীসকল, আপোনালোকে যদি জানে যে আপুনি আপোনাৰ স্থানত শুদ্ধ, তথাপিতো আপোনাক যদি কোনোবাই সমালোচনা কৰিছে, আপোনাৰ চৰিত্ৰত আঙুলি টোৱাইছে, তেন্তে জানি ল'ব আপুনি আপোনাৰ স্থানত ঠিকে আছে। কিন্তু যিজনে আপোনাৰ চৰিত্ৰত আঙুলি টোৱাইছে তেওঁৰহে দৃষ্টিভংগী বেয়া। কাৰণ যিজনৰ চকুত দাগ থাকে তেওঁ প্ৰতিটো বস্তুতে দাগ থকা যেন দেখে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিবা। বন্ধু বান্ধৱীসকল, আপোনালোককো যদি কোনোবাই বেয়াকৈ কৈছে তেন্তে এই কথাষাৰ মনত ৰাখিবা যে সোণৰ জেউতি অমান্য কৰিলেও তাৰ জেউতি কেতিয়াও কমি নাযায়। এই কথাষাৰৰ অৰ্থ হ'ল, এটুকুৰা সোণ আপুনি যিমান লেতেৰা ঠাইত থৈ নিদিয়ক কিয়, সেই সোণ টুকুৰাৰ মূল্য আগতে যিমান আছিল তাতকৈ কেতিয়াও কমি নাযায়। ঠিক তেনেদৰে আপোনালোককো যদি কোনোবাই বেয়া ব্যৱহাৰ কৰিছে বা আপোনালোকক কোনোবাই যদি কেতিয়াবা অপমান কৰিছে, তেন্তে আপোনালোকৰো আগতে যি মূল্য আছিল, যি সন্মান আছিল, সেইবোৰ কেতিয়াও নোহোৱা হৈ নাযায়। আৰু দ্বিতীয়তে, আপোনাক যদি কোনোবাই কেতিয়াবা বেয়াকৈ কয়, আপুনি লগে লগে ৰিপ্লাই দি দিয়ে। কিন্তু তাৰ সলনি যদি আপুনি এনেকুৱা কিছুমান কাম কৰে যিবোৰৰ জৰিয়তে তেওঁলোকে নিজেই এনচাৰ পাই যায়, আপুনি নিজে তেওঁলোকক কোৱাৰ প্ৰয়োজন নাই যে আপুনি কোন হয়। আপোনাৰ ৰিজাল্টে তেওঁলোকক কৈ দিব যে আপুনি এজন লিডাৰ, আপুনি এজন চেম্পিয়ন, আপুনি এজন উইনাৰ। মোৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।